সমিতিৰ যেটো আপোনালোকৰ বিতৰ্ক হৈছে আসলে আমি গম পাইছো দুটা মানে গোটৰ মাজত আসলে বিতৰ্ক হৈছে কি কাৰণে বিতৰ্ক হৈছে আৰু আপোনালোকৰ ক'বলগীয়াখিনি কি বিতৰ্ক বুলি ক'লে ঠিক তেনেকুৱা যদিও নাই কথা হৈছে কি আমাৰ যেটো সভাপতি আৰু উপসভাপতি নিৰ্বাচন যেটো মানে সিলেকশন হল সেইটো আছিল জুৰি কমিটিৰ জৰিয়তে আৰু জুৰি কমিটিত যি দুজনৰ চাৰিজন গৈছিল সেই চাৰিজনৰ দুজন আমাৰ হিচাপ পৰীক্ষক হিচাপে আছিল আৰু সেই দুজন আমাৰ সেই 15 জন মেম্বাৰৰ বাহিৰৰ মানুহ আৰু তেখেতসকলে তাতে বাৰু কেনেকৈ সোমোৱাৰ কাৰণে আমাৰ সভাত উপস্থিত থকাৰ যেটো তেওঁলোকৰ মানে পাৰমিশন বাৰু কোনে দিলে আৰু যেটো আমাৰ 15 জনৰ ভিতৰত আমাৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচন হ'ব লাগে গতিকে তেখেতসকলক কোনি তাতে মানে সোমোৱাৰ যেটো অধিকাৰ দিলে সেইটো আমি ভাবিছো নিশ্চয় ইয়াতে ৰাজনীতি কিবা ষড়যন্ত্ৰ থাকিব পাৰে আৰু যেটো ৰাজনীতিক তেখেতসকলে হস্তক্ষেপ কৰিবৰ কাৰণে বিচাৰিছে আৰু সেইটো কাৰণে হয়তো তেখেতসকলে নিজেই দুজনে এই হিচাপ পৰীক্ষক হিচাপে তেখেতসকলে তাতে আছিল আৰু তেখেতসকলে এইটো হস্তক্ষেপ কৰিছে আমাৰ যেটো মানে মেম্বাৰখিনি যেটো মানে আমাৰ বাক স্বাধীনতা আমি 15 জন মেম্বাৰৰ যেটো বাক স্বাধীনতা তেখেতসকলে সেই হস্তক্ষেপ কৰিছে বুলি মই অনুভৱ কৰিছো ক'বলৈ আমাৰ যে আমি মেম্বাৰসকলৰ বিশেষ কৰি এটা নিজৰ মানে মত আছে আমাৰ কথাটো হল যে আমি এই সভাপতি আৰু উপসভাপতি ক্ষেত্ৰত ভোটিং সিস্টেম হয়তো মই বিচাৰো কাৰণ সিলেকশন বা মই বাছনি কৰা যেটো প্ৰস্তাৱ আকাৰে যেটো নহলে যেটো আমাৰ জুৰি সমিতি যেটো কৰিছে হেতু আমি মই ভাবো এটো বিভাগীয় কৰ্তৃপক্ষই এটো নাকচ কৰক আৰু তৎকালীনভাৱে আমাৰ এটা ভোটিং সিস্টেম কৰিলে আমি নথৈ আনন্দিত হ'ম কথা যি নৱনিৰ্বাচিত যি 15 জন মেম্বাৰ এই 15 জন মেম্বাৰৰ ভিতৰত বেছি সংখ্যকে এই পূবদেফেলি অখণ্ড বহুমুখী সমবায় সমিতি লিমিটেডৰ এজন হিতাধিকাৰী হোৱাৰ উপৰিও আৰু এই 15 জনৰ সদস্য যেটো আমাৰ মেম্বাৰ এই মেম্বাৰৰ মই এজন অন্যতম সদস্য গতিকে মই ভাবো এই সভাপতি উপসভাপতি সিলেকশনৰ ক্ষেত্ৰত ভোটিং সিস্টেম হয় এই প্ৰক্ৰিয়াটো দি আমাৰ সভাপতি আৰু উপসভাপতি সিলেকশন কৰিলে মই মানে কিটো মানে হেতু কন্টা কম দিছো যে ভোটিং সিস্টেমত সভাপতি আৰু উপসভাপতি নিৰ্বাচন হলে আমি নথৈ সুখী হ'ম বুলি আহ্বান থাকিল ৰাজনৈতিক হস্তক্ষেপ মেকে থাকিব পাৰে কাৰণ আমি মেকে জনাত যি দুজন মেকে আমাৰ হিচাপ পৰীক্ষক নৱনিৰ্বাচিত হিচাপ পৰীক্ষক দুজন আমাৰ মেকে 15 জনৰ বাহিৰৰ মানুহ কৰে তেখেতসকলে হয়তো মেকে ইনডাইৰেক্টলি ৰাজনৈতিকভাৱে জড়িত থাকিব পাৰে এই ক্ষেত্ৰত আমাৰ মেকে সন্দেহ উপজিছে মানে এটা নীতি বহিৰ্ভূতভাৱে এটা হেৰি হোৱা বুলি আমি মেকে ভাবিছো যে নিয়ম মতে আমাৰ যেটো দুজনৰ মেকে প্ৰস্তাৱ গৈছে এই দুজনৰ মাজত যেটো কোনোজনে উঠাই লোৱা নাই যে আমাৰ মেকে লুটেল ছাৰৰ প্ৰস্তাৱক সমৰ্থকে উঠাই লোৱা নাই আৰু মেকে ব্ৰহ্মৰ মেকে ব্ৰহ্মৰ প্ৰস্তাৱক সমৰ্থকে উঠাই লোৱা নাই এজন মেকে শেখ প্ৰসাদ মেকে লুটেল আৰু দ্বিতীয়জন আমাৰ তাৰিণীচৰণ ব্ৰহ্ম গতিকে এই দুইজনৰ মেকে প্ৰস্তাৱক সমৰ্থকে আচলতে মেকে উঠাই লোৱা নাই উঠাই নোলোৱাকৈ দুজন আমাৰ মেকে 15 জনৰ মেকে 15 জনৰ ভিতৰত দুজন মেকে দিছে আৰু দুজন আমাৰ মেকে অডিটৰ দিছে দুজন আমাৰ মেকে 15 জন মেম্বাৰৰ ভিতৰত নপৰে গতিকে এই দুইজন হয়তো মেকে ৰাজনৈতিকভাৱে জড়িত থাকিব পাৰে এটা সন্দেহ এটা মেকে উপজে গতিকে যেটো নীতি বহিৰ্ভূত নহয় নীতি নিয়মত পৰা নাই মেকে সাংবিধানিকভাৱে এইটো গ্ৰহণযোগ্য নহয় আৰু সেইকাৰণে আমি হয়তো সাংবিধানিক মেকে গণ্ডৰ ভিতৰত পুনঃ এই নিৰ্বাচন প্ৰক্ৰিয়াটো বিচাৰিছো তবে এই সভাপতি সম্পাদকৰ মেকে সভাপতি আৰু মেকে উপসভাপতিৰ ভিতৰত কাক সিলেকশন কৰিছে এই দুজনৰ ভিতৰত কোনে এই কমিটিটো কাক সিলেকশন কৰিছে এই মেকে জুৰি সমিতিয়ে আমাৰ মেকে লুটেল ছাৰক মেকে সভাপতি হিচাপত মেকে নিৰ্বাচন কৰিছে আৰু উপসভাপতি তাৰিণীচৰণ মেকে ব্ৰহ্মক মেকে নিৰ্বাচন কৰিছে এটোত আপোনালোকে একমত নহয় একমত হ'ব পৰা নাই নিৰ্বাচন প্ৰক্ৰিয়াত কোনোবা হাৰালে কথা কিন্তু সাংবিধানিক ৰুল মতে হয়তো হ'লে বেয়া নহয় আৰু আমি সাংবিধানিক ৰুল মতে যোৱাটো বিচাৰিছো